খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰো বেয়া নহয়, চৰ্দি লাগিছে অলপ অলপ। এতিয়া উঠিলোঁ ৰাতিপুৱা 6:30 হ'ল। মোৰ বাহিৰা কিবা কিবি হ'ল কাম, আহিলোঁ। এতিয়া ৰুমত আহিছোঁ। গুণ আৰু দেউতাকে শুয়ে আছে। এতিয়া আছোঁ, এতিয়া ৰুম চুম ঠিক কৰোঁ, কাম চাম কৰোঁ। গুণৰ স্কুলো আছে, তাক স্কুলত পঠাব লাগিব। সিহঁতক মাতোঁ। এতিয়া শুব দিলে শুয়ে থাকে, নামাতিলে আৰু নুঠে, মই মাতিব লাগিব। ঘৰৰ কাম চাম কৰি আছোঁ। কাপোৰ চাপোৰবিলাক বেয়া কৰি থৈ দিয়ে নহয় গুণতে। এখন বিচনা পাৰিলোঁ, এখন পাৰিবই পৰা নাই, ইয়াতে শুই আছে। এইকেইটা শুই আছে। আমাৰ গুণক কিবাকে মাতি মাতি উঠালোঁ। গুড মৰ্ণিং ক। তাক ব্ৰাছ চাছ কৰাই আনো ৰ'ব, স্কুল আছে নহয়। ৰাতিপুৱা বেয়াও লাগে মাতিব, তথাপি স্কুল যাব লাগিব, পঢ়িব লাগিব। এইখিনি সময়ত বহুত দৌৰা দৌৰি, ঘৰৰ কামবোৰো থাকে, লগতে বাবুৰো থাকে। তাক গা ধোৱা, খুৱাই দিয়া, কাপোৰ পিন্ধোৱা, কিতাপ দিয়া ঠিক কৰি, বহুত কাম এইখিনি সময়ত। পুৱাৰ সময়খিনি বহুত ব্যস্ততা, সকলো মাইকী মানুহৰে হয় এনেকুৱা। আমাৰ গুণ স্কুলত যাবৰ কাৰণে ৰেডি হ'ল। গুণ চাওঁ চাওঁ, দেউতাকক একেবাৰে গেট টেট খুলি দিয়ে। দেউতাকো ভাত তাত দিলোঁ। মা আৰু মোৰ আজি ব্ৰত। আমাৰ ওচৰতে মানে কালী পূজা, এঘৰ মানুহৰ কালী পূজা আছে ৰাতি। চ' মা আৰু মোৰ ব্ৰত। আজি বাবুক আনিব মই নাযাওঁ, মোৰ গাটোও ইমান ভাল নহয়, চৰ্দি লাগি হেৰি হৈছে অকণমান। এওঁকে কৈছোঁ আৰু মিলাবা কিবাকে টাইমটো, নহ'লে ইচ্ছা নাই আৰু। মাই শৰাই দিব গৈছে মানুহ ঘৰ তাত, যাৰ পূজা তাত গৈছে। আহিব ওচৰতে, আমি যাম ৰাতি, পাৰিলে দেখাম বাৰু। লাজো লাগে এনেকৈ নতুনকৈ ভিডিঅ' বনাইছোঁ ন, লাজো লাগে মানুহৰ আগত কৰিব। এনেকৈ ঘৰতেই কৰি আছোঁ সেইকাৰণে। চোন আজি আমাৰ দেউতাৰ খেতিখন অলপ দেখাই দিওঁ। আমাৰ দেউতাই ঘৰতে কিবা কিবি কৰি থাকে, খেতিটো দেউতা। বেছি ঠাইও নাই, এনেই অলপ চলপ। নতুনকৈ লেচেৰা লাগিছে, ভালো লাগে, চাই ভাল লাগে লেচেৰাৰ গছ। নতুনকৈ বস্তুবিলাক হ'লে বহুত ভাল লাগে চাই। জলকীয়া হৈছে, কিবা কিবি কৰি থাকে আৰু সৰু সুৰা দেউতাই। এনেকৈ জলকীয়া, ভেন্দি, লেচেৰা, তিয়হ এনেকৈ দিছে কিবা কিবি। এভৰিৱান, আকৌ আহিলোঁ। মোবাইলটো হাতত লৈ কিবা কিবি কাম আছিলে সেইখিনি কৰি, চব কামতে মোবাইলটো হাতত লৈ থাকিবও ভাল নালাগে। ঘৰৰ মানুহবোৰো থাকে, ভাল নালাগে এনেকৈ, অভ্যাস নাই যে। লাহে লাহে হ'ব বাৰু, বাবু আহি পাব ৰ'ব। আজি মই নগ'লোঁ, কৈছোঁ নহয় আজি মই নগ'লোঁ, গাটো ইমান ভাল নহয় আজি। গলৰ কিবা এটা বিষ হৈছে আৰু চৰ্দিও লাগি আছে। চব্জি কাটিব আহিলোঁ। আজি ঘৰৰে লেচেৰা, ঘৰৰ ভাতকেৰেলাও ঘৰৰ। আজি খোৱা মানুহ বেছি নাই, মা আৰু মোৰ আজি ব্ৰত আছে, পূজা থকা বুলি ক'লোঁ যে সেইকাৰণে। এতিয়া মই কোৱাই নাই নহয় আপোনালোকক মোৰ ঘৰত কোন কোন আছে। মোৰ ঘৰত বেছি মানুহ নাই, মোৰ শহুৰ দেউতা, শাহু মা আৰু মোৰ মানুহজন আৰু বাবু আৰু মই প্ৰথম ভিডিঅ'টো দিলোঁ। নাজানো নহয় ভিডিঅ' বনাব, তথাপি জনাবচোন কেনেকুৱা পাইছে কোনোবাই।
অলপ তেনেকৈ কোনোবাই অলপ হেৰি কৰিলে বনাব ইচ্ছা যায় ভিডিঅ'। নাজানো তথাপি ট্ৰাই কৰি আছোঁ। এনেই থকাতকৈ এনেই এখন থাকিলে কিবা মন চন বেয়াহে হৈ যায়। অলপ আপোনালোকৰ মাজতে এনেকৈ ব্যস্ত হৈ থাকিব পাৰিলে কিজানি ভালেই লাগে। সাধাৰণভাৱেই চলি আছোঁ। পৰিৱেশো গাঁৱলীয়া পৰিৱেশ। এওঁৰ অকলে এওঁ আমাৰ দেউতা মাৰ এওঁৱে আছিল। তাৰপিছত মই আহিলোঁ, গুণ আহিল আমাৰ মাজত। চব্জি কাটি ৰেডি কৰি থৈ আহিলোঁ চব। এতিয়া আছোঁ এনেই ৰুমতে। নাহিল স্কুলৰ পৰা। কেনে লাগিল আজি? দুষ্টামি, আমাৰ গুণৰ দুষ্টামি চাওক। মাৰে মোক। গুণে ডেন্স কৰি আছে, নাগিন ডেন্স। দে গুণ। গুণ আৰু মই অকণমান শুলোঁ। নাগুণ আমি দেখাম। মই সাজু হ'লোঁ পূজাত যাবৰ কাৰণে। কৈছিলোঁ যে এতিয়া কালী পূজা আছে ৰাতি। ৰাতি নাযাম চাগে, এতিয়া চাকি ধূপ জ্বলাই আহোঁ মাৰ লগত যাই পেলাই। ওচৰতে, বেছি দূৰ নহয়, আমাৰ ঘৰৰ ওচৰতে যাই আহোঁ। তেওঁলোক যাব পিছত, মই মাৰ লগত যাই আহোঁ। তো ফ্ৰেণ্ডছ, এইমাত্ৰ আহি পূজাৰ পৰা আহি ঘৰ সোমালোঁ। এতিয়া ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ, যিহেতু দেখাবলগীয়া বিশেষ নাই। এতিয়া ভাত বনাম ঘৰত, ভাত বনাই খাম আৰু খাই শুম। অলপ গা চাও হেৰি লাগিছে, গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আৰু। কেনে পালে জনাব, কি দেখাব পাৰিলোঁ নাজানো আৰু। কেনে পালে জনাব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আজিলৈ এৰো, বাই বাই।